নমস্কাৰ মই পৰাগজ্যোতি ফুকন আৰু আপোনালোকে চাই আছে টাইমে দেশত বৰ্তমান তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু ভাৰতীয় অৰ্থনীতি এতিয়া সংকটপূৰ্ণ আৰু বিপদাপূৰ্ণ আৰু দেশৰ আৰ্থিক অৱস্থা দেশৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ এতিয়া Sbiৰ ভাৰতীয় ষ্টেট বেংকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ আৰু জনসাধাৰণলৈ আগবঢ়াইছে এক বিশেষ অফাৰ মাত্ৰ 45 মিনিটৰ ভিতৰতে ঘৰতে বহি এতিয়া আপুনি লাভ কৰিব 5 লাখ টকাৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা লোন কেৱল ইমানেই নহয় অতি কম সুদত ভাৰতীয় ষ্টেট বেংকে আগবঢ়াইছে এই লোন আৰু এই লোন লাভ কৰাৰ পিছত আপুনি সমাহলৈ দিব নালাগে কিস্তিও কিন্তু কেনেকৈ লাভ কৰিব এই লোন আমি খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছো লকডাউনৰ মাজতে Sbiৰ আগবঢ়াইছে বৃহৎ অফাৰ আমি জনাই আছো তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু তাৰ মাজতে ভাৰতীয় ষ্টেট বেংকে আগবঢ়াইছে এক বিশেষ অফাৰ 45 মিনিটৰ ভিতৰত আপুনি লাভ কৰিব পাৰে 5 লাখ টকাৰ লোন আৰু লকডাউনৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত সহায় কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংকে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ জনতাৰ অৰ্থনৈতিক সমস্যা দূৰ কৰাৰ বাবে এক বিশেষ আঁচনি লৈছে ভাৰতীয় ষ্টেট বেংকে অৰ্থাৎ Sbiৰ ভাঙিপৰা অৰ্থনীতি উন্নত কৰিবলৈ Sbiৰ গ্ৰহণ কৰিছে জনসাধাৰণলৈ আগবঢ়াইছে এই বিশেষ অফাৰ আৰু অতি কম সুদতে জনসাধাৰণে 5 লাখ টকা জনসাধাৰণে লাভ কৰিব 5 লাখ টকাৰ লোন আৰু লোন দিয়াৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ ভাৰতীয় ষ্টেট বেংকে Sbiৰ বিশেষ লোন পাবৰ বাবে আপুনি কি কৰিব লাগিব হেও আমি জনাম টাইমিটৰ দৰ্শকসকলক লোন লাভ কৰাৰ পিছত আপুনি সমাহলৈ দিব নালাগে বেংকত কোনো কিস্তি আমি জনাইছো দেখত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু Sbiৰ তৰফৰ পৰা এক বিশেষ অফাৰ ঘোষণা কৰা হৈছে আপুনি বেংকলৈ গৈ আবেদন কৰাৰো প্ৰয়োজন নহব আৰু ঘৰতে বহি এই লোন আপুনি লাভ কৰিব পাৰিব আমি জনাই আছো বেংকলৈ গৈ আপুনি আবেদন কৰাৰ প্ৰয়োজন নহব ঘৰতে বহি এই লোন লাভ কৰিব পাৰিব আৰু আবেদন কৰিব পাৰিব এই লোন লাভ কৰিবৰ বাবে আপোনাৰ নথিপত্ৰ যদি ঠিকই থাকে তেন্তে মাত্ৰ 45 মিনিটৰ ভিতৰতে লাভ কৰিব ভাৰতীয় ষ্টেট বেংকৰ পৰা এই লোন আপুনি Sbiৰ ইয়োনো এপ ডাউনলোড কৰি আবেদন কৰিব পাৰে লোনৰ বাবে আৰু লোন আবেদনৰ পূৰ্বে আপুনি 567676 নম্বৰত SMS প্ৰেৰণ কৰিব লাগিব আমি জনাইছো কেনে ধৰণে আপুনি এই লোনৰ সুবিধা লাভ কৰিব পাৰে হে আমি জনাই আছো টাইমিটৰ দৰ্শকসকলক আপোনাৰ সেভিংস Sbiৰ একাউণ্ট নম্বৰৰ শেষৰ 4টা নম্বৰ লিখি SMS প্ৰেৰণ কৰিব লাগিব বেংকলৈ আৰু এই SMSৰ পিছতে আপুনি জানিব পাৰিব আপুনি কিমান টকা লোন হিচাপে পাব ইয়াৰ পিছত আপোনাৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰলৈ বেংকৰ তৰফৰ পৰা আহিব এটা OTP আৰু এই OTP সন্নিবিষ্ট কৰাৰ পিছতে আপোনাৰ একাউণ্টত ধন জমা কৰি দিব বেংকে আৰু লকডাউনৰ সময়তে এই বৃহৎ অফাৰ দিছে ভাৰতীয় ষ্টেট বেংকে আমি জনাইছো টাইমিটৰ দৰ্শকসকলক বৰ্তমান দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু জনসাধাৰণৰ আৰ্থিক সমস্যা দূৰ কৰিবলৈ ভাৰতীয় ষ্টেট বেংকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ আৰু ঘোষণা কৰিছে এক বিশেষ অফাৰ জনসাধাৰণলৈ আগবঢ়াইছে এক বিশেষ অফাৰ মাত্ৰ 45 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব পাৰে 5 লাখ টকাৰ লোন লকডাউনৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত সহায় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ষ্টেট বেংকে জনতাৰ অৰ্থনৈতিক সমস্যা দূৰ কৰাৰ বাবে এক বিশেষ আঁচনি লৈছে ষ্টেট বেংক অফ ইণ্ডিয়াই ভাঙিপৰা অৰ্থনীতি উন্নত কৰিবলৈ ষ্টেট বেংক অফ ইণ্ডিয়াই বিশেষ অফাৰ গ্ৰহণ কৰিছে বিশেষ অফাৰ আগবঢ়াইছে অতি কম সুদত 5 লাখ টকা লোন দিয়াৰ বাবে Sbiৰ গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ Sbiৰ এই বিশেষ লোন পাবৰ বাবে আপুনি কি কৰিব লাগিব হেও আমি জনাইছো টাইমিটৰ দৰ্শকসকলক লোন লাভ কৰাৰ পিছত আপুনি সমাহলৈ বেংকত দিব নালাগে কোনো কিস্তি আপুনি বেংকলৈ গৈ আবেদন কৰাৰো প্ৰয়োজন নাই ঘৰতে বহি এই লোন পাবৰ বাবে আবেদন আপুনি কৰিব পাৰে আপোনাৰ নথিপত্ৰ যদি ঠিকই থাকে তেন্তে 45 মিনিটৰ ভিতৰতে মাত্ৰ 45 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ভাৰতীয় ষ্টেট বেংকৰ এই বিশেষ লোন আপুনি Sbiৰ ইয়োনো এপ ডাউনলোড কৰি আবেদন কৰিব পাৰে লোনৰ বাবে লোন আবেদনৰ বাবে
লোন আবেদনৰ পূৰ্বে আপুনি 567676 নম্বৰত SMS প্ৰেৰণ কৰিব লাগিব আৰু আপোনাৰ সেভিংস Sbiৰ একাউণ্ট নম্বৰৰ শেষৰ 4টা নম্বৰ লিখি বেংকলৈ SMS প্ৰেৰণ কৰিব লাগিব এই SMSৰ পিছতে আপুনি জানিব পাৰিব আপুনি কিমান টকা লোন হিচাপে পাব ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা আৰু ইয়াৰ পাছতে আপোনাৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰলৈ পঠিওৱা আহিব এটা OTP আৰু এই OTP সন্নিবিষ্ট কৰাৰ পিছতে আপোনাৰ একাউণ্টত ধন জমা কৰি দিব ভাৰতীয় ষ্টেট বেংকে আৰু আপোনাৰ একাউণ্টত ধন জমা আৰু লকডাউনৰ সময়তে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBI আমি জনাই আছো টাইমিটৰ দৰ্শকসকলক যেহেতু দেখত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু তাৰ মাজতে ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে এক বিশেষ অফাৰ ঘোষণা কৰিছে ভাৰতীয় ষ্টেট বেংকে 45 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব পাৰে ভাৰতীয় ষ্টেট বেংকৰ 5 লাখ টকাৰ লোন লকডাউনৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত সহায় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBI আৰু লকডাউনৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত সহায় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে জনতাৰ অৰ্থনৈতিক সমস্যা দূৰ কৰাৰ বাবে এক বিশেষ আঁচনি লৈছে ভাৰতীয় ষ্টেট বেংকে ভাঙি পৰা অৰ্থনীতি উন্নত কৰিবলৈ SBI গ্ৰহণ দিছে জনসাধাৰণলৈ এক বিশেষ অফাৰ অতি কম সুদত 5 লাখ টকা লোন দিয়াৰ বাবে SBI গ্ৰহণ কৰিছে এই পদক্ষেপ আৰু SBI বিশেষ লোন পাবৰ বাবে আপুনি কি কৰিব লাগিব হে আমি জনাই আছো টাইমিটৰ দৰ্শকসকলক লোন লাভ কৰাৰ পিছত আপুনি ভাৰতীয় ষ্টেট বেংকত দিব নালাগে কোনো কিস্তি ছমাহলৈ আপুনি বেংকলৈ গৈ আবেদন কৰাৰ কোনো প্ৰয়োজন নাই এই লোন লাভ কৰাৰ বাবে ঘৰতে বহি লোন লাভ কৰিব পাৰিব আপুনি আৰু ঘৰতে বহি আবেদন কৰিব লাগিব আৰু লোন লাভ কৰিব পাৰিব আপুনি আপোনাৰ নথিপত্ৰ যদি ঠিকই থাকে তেন্তে মাত্ৰ 45 মিনিটৰ ভিতৰতে লাভ কৰিব ভাৰতীয় ষ্টেট বেংকৰ এই লোন আপুনি SBIৰ ইউনো এপ ডাউনলোড কৰি আবেদন কৰিব পাৰিব এই লোনৰ বাবে লোন আবেদনৰ পূৰ্বে আপুনি 567676 নম্বৰত SMS প্ৰেৰণ কৰিব লাগিব আপোনাৰ সেভিংস SBI একাউণ্ট নম্বৰৰ শেষৰ 4টা নম্বৰ লিখি SMS প্ৰেৰণ কৰিব লাগিব আৰু এই SMSৰ পিছত আপুনি জানিব পাৰিব আপুনি কিমান টকা লোন হিচাপে পাব আৰু ইয়াৰ পাছতে আপোনাৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰলৈ বেংকৰ তৰফৰ পৰা আহিব এটা OTP আৰু এই OTP সন্নিবিষ্ট কৰাৰ পিছতে আপোনাৰ বেংক একাউণ্টত ধন জমা কৰি দিব ভাৰতীয় ষ্টেট বেংকে আমি জনাই আছো টাইমিটৰ দৰ্শকসকলক দেখত বৰ্তমান তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে তাৰ মাজতে ভাৰতীয় ষ্টেট বেংকে গ্ৰহণ কৰিছে এক বিশেষ অফাৰ আৰু অতি কম সময়তে আপুনি লাভ কৰিব পাৰিব এই ভাৰতীয় ষ্টেট বেংকৰ বিশেষ লোন আৰু মাত্ৰ 45 মিনিটৰ ভিতৰতে আপুনি বেংকলৈ আহযাহ নকৰাকৈ ঘৰতে বহি মাত্ৰ 45 মিনিটৰ ভিতৰতে ভাৰতীয় ষ্টেট বেংকৰ এই বিশেষ লোন আপুনি লাভ কৰিব পাৰিব কিন্তু আপোনাৰ নথিপত্ৰ থাকিব লাগিব আৰু 45 মিনিটৰ ভিতৰতে আপুনি এই লোন লাভ কৰিব পাৰিব আৰু ছমাহলৈও আপুনি কিস্তি দিব নালাগে ভাৰতীয় ষ্টেট বেংকক আমি জনাই আছো টাইমিটৰ দৰ্শকসকলক SBIৰ তৰফৰ পৰা যেহেতু দেখত বৰ্তমান তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু বৰ্তমান দেশৰ অৰ্থনীতি সংকটাপূৰ্ণ দেশৰ অৰ্থনীতি অচলাৱস্থা আৰু তাৰ মাজতে ভাৰতীয় ষ্টেট বেংকে আখাৰ সঞ্চাৰ ঘটাইছে দেশবাসীলৈ আৰু গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ঘোষণা কৰিছে ভাৰতীয় ষ্টেট বেংকে এক বিশেষ অফাৰ আৰু জনসাধাৰণলৈ আগবঢ়াইছে এক বিশেষ অফাৰ অতি কম সুদত মাত্ৰ 45 মিনিটৰ ভিতৰতে ঘৰতে বহি আপুনি লোন লাভ কৰিব পাৰিব আৰু জনতাৰ অৰ্থনৈতিক সমস্যা দূৰ কৰাৰ বাবে এই বিশেষ আঁচনি গ্ৰহণ কৰিছে ভাৰতীয় ষ্টেট বেংকে লোন লাভ কৰাৰ পিছত আপুনি ছমাহলৈ কিস্তিও দিব নালাগে ভাৰতীয় ষ্টেট বেংকত আৰু আপুনি বেংকলৈ গৈ আবেদন কৰাৰ কোনো প্ৰয়োজন নহয় ঘৰতে বহি এই লোন আপুনি লাভ কৰিব পাৰিব আপোনাৰ নথিপত্ৰ থাকিলে 45 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব পাৰিব এই লোন কিন্তু কেনেকৈ লাভ কৰিব এই লোন আমি টাইমিটৰ দৰ্শকসকলক হেয়াও জনাই আছো প্ৰথমে আপুনি ইউনো এপ ডাউনলোড কৰিব লাগিব ইউনো এপ SBIৰ ইউনো এপ ডাউনলোড কৰি আবেদন কৰিব পাৰে লোনৰ বাবে আৰু লোন আবেদনৰ পূৰ্বে আপুনি 567676 নম্বৰত SMS প্ৰেৰণ কৰিব লাগিব আপোনাৰ সেভিংস SBI একাউণ্ট নম্বৰৰ শেষৰ 4টা নম্বৰ লিখি SMS প্ৰেৰণ কৰিব লাগিব আমি জনাই আছো আপোনাৰ যেহেতু যদি সেভিংস একাউণ্ট তেন্তে সেভিংস একাউণ্টৰ শেষৰ একাউণ্ট নম্বৰৰ শেষৰ যি 4টা নম্বৰ থাকে সেই 4টা নম্বৰ লিখি আপুনি
567676 নম্বৰলৈ SMS কৰিব লাগিব আৰু এই SMS আপুনি কৰাৰ পিছতে আপুনি জানিব পাৰিব আপুনি কিমান টকা ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা লোন হিচাপে লাভ কৰিব আৰু ইয়াৰ পাছতে আপোনাৰ পঞ্জীয়ন হৈ থকা আপোনাৰ বেংকত যেটো মোবাইল নম্বৰ পঞ্জীয়ন হৈ থাকে বা বেংকৰ লগত যেটো মোবাইল নম্বৰ আপোনাৰ সংযুক্ত হৈ থাকে সেই সংযুক্ত হৈ থকা পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰটোলৈ এটা OTP আহিব আৰু OTP সন্নিবিষ্ট কৰাৰ পাছতে সেই OTPটো আপুনি সন্নিবিষ্ট কৰিব লাগিব আৰু OTP সন্নিবিষ্ট কৰাৰ পাছতে আপোনাৰ একাউণ্টত ভাৰতীয় ষ্টেট বেংকে ধন ভৰাই দিব আমি জনাই আছো ভাৰতীয় যেহেতু দেশৰ বৰ্তমান তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু এতিয়া বৃহৎ আৰ্থিক অচলাবস্থা দেখিবলৈ পোৱা গৈছে অৰ্থনীতি সংকটাপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে অচলাবস্থা হোৱা পৰিলক্ষিত হৈছে বিপদাপন্ন হোৱা পৰিলক্ষিত হৈছে তাৰ মাজতে ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে এক বিশেষ অফাৰ জনসাধাৰণলৈ আগবঢ়োৱা হৈছে আৰু জনতাৰ অৰ্থনৈতিক সমস্যা দূৰ কৰাৰ বাবে এই বিশেষ আঁচনি লৈছে ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBI আৰু লকডাউনৰ মাজতে SBI এই বৃহৎ অফাৰ জনসাধাৰণলৈ আগবঢ়াইছে মাত্ৰ 45 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব পাৰিব 5 লাখ টকাৰ লোন আৰু কেনেকৈ এই লোন লাভ কৰিব আমি হেও জনাইছো টাইমিটৰ দৰ্শকসকলক আপুনি ইউনো এপ ডাউনলোড কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ ইউনো এপ ডাউনলোড কৰিব লাগিব আৰু ডাউনলোড কৰাৰ পিছতে আপুনি আবেদন কৰিব পাৰিব ভাৰতীয় ষ্টেট বেংকৰ এই বিশেষ অফাৰ লাভ কৰাৰ বাবে লোন আবেদনৰ পূৰ্বে আপুনি 567676 নম্বৰত এটা SMS প্ৰেৰণ কৰিব লাগিব আপোনাৰ সেভিংছ একাউণ্ট নম্বৰৰ শেষৰ 4টা নম্বৰ লিখি SMS কৰিব লাগিব আৰু এই SMSৰ পিছতে আপুনি জানিব পাৰিব আপুনি বেংকৰ পৰা কিমান টকা লাভ কৰিব আৰু ইয়াৰ পাছতে আপোনাৰ বেংকৰ সৈতে যেটো মোবাইল নম্বৰ সংযুক্ত হৈ থাকে যেটো আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন হৈ আছে সেই মোবাইল নম্বৰটোলৈ আহিব এটা OTP আৰু সেই OTPটো অহাৰ পিছতে আপুনি সেই OTPটো সন্নিবিষ্ট কৰিব লাগিব আৰু সন্নিবিষ্ট কৰাৰ পিছতে আপোনাৰ একাউণ্টত বেংকে জমা কৰি দিব ধন আৰু দেশৰ জনসাধাৰণৰ আৰ্থিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত সহায় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ষ্টেট বেংকে